এভৰিৱান, গুড মৰ্ণিং। মই চন্দুক্তা ডিগবৈ চেনেলৰ দ্বাৰা আপোনালোক সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মেয়ৰ এটা খুব ধুনীয়া জেগালৈ গৈ আছোঁ আৰু আমাৰ লগত গৈ আছে এটা খুব মৰম লগা ফেমিলি। এয়া বৌ আৰু এয়া শ্যামল দা আৰু এয়া টিকলুটো। নামটো কৈ দিয়াচোন। Mr. Anshpal. Wow, ইমান ধুনীয়া নাম। আৰু এইফালে ৰাজা, মোকতো চিনি পায় চবে। আৰু এইফালে কবিৰা। আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমি বৰ্তমান পাৱৈ পাইছোঁ আৰু আমাৰ চাগে 1.5 ঘণ্টামান লাগিব চাগে ন? 2 ঘণ্টামান লাগি যাব। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। বৰ্তমান আছো জাগুনৰ। এয়া এখন ৰিজাৰ্ভ হয় আমাৰ পিছফালে। পৰিৱেশটো খুব সুন্দৰ আৰু আমি ইয়াতে ব্ৰেকফাষ্ট কৰাৰ সিদ্ধান্ত ললো। এইটো আমাৰ কণী। হাই টিকলা, হাই টিকলা, তুমি কি খাইছা? তুমি কি খাইছা? আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া আমি পাম জয়ৰামপুৰ। তাৰপিছত জয়ৰামপুৰ পোৱাৰ পিছতে আমি মেয় পাম। আমি বৰ্তমান জয়ৰামপুৰ পালোহি। এতিয়া ইয়াতে আমি পাছ বনাব লাগিব। ইয়াতে এণ্ট্ৰিটো কৰি তাৰপিছত আমি অৰুণাচলত সোমাম। এয়া আমি অৰুণাচলত সোমাই গ'লো। এয়া ফাইনেলি মেয়ত সোমাই গ'লোঁ আৰু মেয়ৰ গেটখন পাৰ হোৱাৰ পিছতেই ইয়াতে এখন ডাঙৰ বজাৰ বহে। কিন্তু আজি বজাৰখন বহা নাই, কোনোবা এটা বাৰতহে বহে চাগে। আৰু মোৰ সোঁ চাইডে মানে ৰাইট চাইডে এটা ৰাস্তা গৈছে। সেই ৰাস্তাটো দি গ'লে মেয়ৰ এখন জৌ পোৱা যায়। আৰু আমি বৰ্তমান এটা জেগা বিচাৰি আছোঁ, মানে আমি য'ত বৰ্তমান গৈ আছোঁ সেই জেগাটো আমি বিচাৰি পোৱা নাই। ইয়াৰে কাৰোবাক সুধি ল'ব লাগিব। গাইজ, আমি বৰ্তমান ৰিভাৰ কেফে গৈ আছোঁ আৰু ৰাস্তাটো চাওক, অৱস্থা বেয়া। এয়া দেখিছে, কিন্তু ভিউটো চাওক ইমান ধুনীয়া। সেইখন নেকি নদীখন ন? মজা পাইছে। First time water pushing. जाओगे বগৰী লাগিছে ৰে। ढेर बकरी का सोचो तो यार। আছে আরে একটা সাইনবোর্ড লাগায় তীর চিহ্ন দেয়া দিলে হয়ে যায়। আজ অরুণাচলের মধ্যে বুঝছো, রাত্রে বেলা আমরা গার্লস হোস্টেলে ঢুকা গেছিলাম যে আমরা রুম করতে মেয়েটা বেরোকে তো গার্লস হোস্টেলে বলে। আরে একটা সাইনবোর্ড তো লাগে, এটা গার্লস হোস্টেল যে। চলো চলো চলো।
এয়া ফাইনেলি আমি ৰিভাৰ কেফে পাই গ'লোঁ এয়া দেখিছে ৰিভাৰ কেফৰ পৰিৱেশ আৰু ইয়াত যিমানবোৰ গছ দেখিছে গোটেইবোৰ বগৰী গছ আমি আহি থাকোঁতে প্ৰায়বোৰ বগৰী গছেই দেখি আহিছোঁ আৰু বৰ্তমান বগৰী লাগিছে এয়া দেখিছে এইবিলাক চব বগৰী গছ আৰু একদম বগৰী একদম গোন্ধত মলমলাই গৈছে এয়া ৰিভাৰ কেফে আৰু ওচৰতে এখন ৰিভাৰ আছে এয়া দেখিছে আৰু আজিও কেইবাটাও পিকনিক পাৰ্টি আহিছে ইয়াত পিকনিক খাবলৈ এয়া দেখিছে ভিউ এয়া পিকনিক খাবলৈ বহুত দূৰৰ পৰা আহিছে এওঁলোক या मेनुখন এবাৰ দেখাই দিয়া মেনুখন এবাৰ দেখাই দিয়া এয়া দেখিছে ৰিভাৰ কেফেৰ মেনু এয়া আপোনালোকে ইয়াত আহিলে এইবোৰ পাব এয়া ভেজ নন ভেজ দুটাই ইয়াত পোৱা যায় এইকেইটা হৈছে চেঞ্জিং ৰুম আপোনালোকে যদি নদীত গা ধুৱে তেনেহ'লে ইয়াতে আপোনালোকে ড্ৰেছ চেঞ্জ কৰিব পাৰিব অলপ আগতে এই হেলিকপ্টাৰখনে ইয়াৰে হেলিপেড এখনত লেণ্ড কৰিছিল আৰু এতিয়া ক'ৰবালৈ উৰা মাৰিছে আৰু এয়া শ্যামল দা তেওঁ ফটোশ্বুট কৰি আছে ৰিভাৰ কেফেৰ পৰা ওলালোঁ বৰ্তমান আৰু দুটামান ফটোশ্বুট কৰি ল'লোঁ এতিয়া গৈ আছোঁ পিচিছ আপোনালোকে হয়তো নাম শুনিছে মেয়ৰ পিচিছ ৰিজৰ্ট একমাত্ৰ ফেমাছ হয় আমি তালৈকে গৈ আছোঁ পিচিছত যোৱাৰ আগত আপোনালোকক পিকনিক প্লেচটো অলপ দেখুৱাব বিচাৰিছোঁ এয়াই হৈছে পিকনিক প্লেচ আৰু যেনিয়ে চাব তেনিয়ে কেৱল বগৰী গছ আছে দেখিছে আৰু ইয়াত সৰু সুৰা কেইবাখনো ৰিজৰ্ট আছে সেইখন হৈছে জুপৰা ৰিজৰ্ট এনেকুৱা কেইবাখনো ৰিজৰ্ট আছে আৰু আমি পিচিছলৈ যোৱাৰ আগত ইয়াত কাষতে থকা নদীখনত দুটামান ফটোশ্বুট কৰি ল'ব বিচাৰিছোঁ সেইকাৰণে জেগা চাব আহিছোঁ গাইজ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া আকৌ বেলেগ এটা ফটোশ্বুট কৰিম তাৰপিছত ইয়াৰ পৰা ওলাই আমি পিচিছ যাম আৰু পিচিছতো বৌক এটা খুব ধুনীয়া গ্ৰাউণ্ড ন হোৱাইট গ্ৰাউণ্ড পিন্ধাই পেলাই ফটোশ্বুট কৰাম এতিয়া নদীলৈ গৈ আছোঁ নদীত বৌৱে পিন্ধিছে ব্লু কালাৰ গ্ৰাউণ্ড আৰু মই পিন্ধিছোঁ মই কাপোৰ অনা নাছিলোঁ এয়াই পিন্ধি ফটো শ্বুট কৰোঁ আৰু তাৰপিছত ব্লেক কালাৰ এটা গ্ৰাউণ্ড আনিছোঁ সেইটো পিন্ধি পেলাই পিচিছত ফটোশ্বুট কৰিম এয়া বৌহঁত নদীত নামিছে ফটোশ্বুটৰ কাৰণে আৰু এয়াই হৈছে মেয়ৰ খুব সুন্দৰ পিকনিক প্লেচ এই ঠাইলৈকে মানুহে বহুত দূৰ দূৰণিৰ পৰা পিকনিক খাবলৈ আহে আৰু আজি যিহেতু সোমবাৰ গতিকে ইমানটা পিকনিক পাৰ্টিৰ ভিৰ নাই যোৱাকালি যিহেতু ছানডে আছিল গতিকে যোৱাকালি বহুত ভিৰ আছিল আৰু এয়া আমাৰ ফটোশ্বুট ষ্টাৰ্ট ইহঁত দুটা আমাৰ লগত আহিলে কিন্তু আহি পেলাই ক'ত নাপাত্তা হৈ আছিলে এতিয়া আহিছে আৰু এয়া চাওক পোৱালিৰ কি ফূৰ্তি না নকৰে পিটিব নাপায় মৰম কৰি দিয়া মৰম কৰি তুমি গুড বয় নহয় নাপায় মৰম কৰি দিয়া এয়া ইয়াতে এগৰাকী বাইদেউক লগ পালোঁ বাইদেউ আপোনাৰ নামটো জানিব পাৰোঁনে মোৰ নাম চাংকে হয় চাংকে টাইটেল কি লিখে হা টাংচা ইয়াতে তেওঁলোকে গাও ইয়াতে ধুৱে ইয়াৰ পানীয়ে ধুৱে অঁ
তেওঁলোকে ইয়াতে কাপোৰ ধুৱে আৰু এই নদীখনৰ ইটো চাইডেও বোলে এখন ডাঙৰ নদী আছে আমি যদি সময় হয় তেতিয়াহ'লে যাব আমি ৰিভাৰ কেফেত আহিছিলোঁ আৰু তাত ফটোশ্বুট কৰিলোঁ নদীত নামি পেলাইও ফটোশ্বুট কৰিলে শ্যামলদা আৰু বৌৱে আৰু এতিয়া আমি পিচিচ ৰিজৰ্টখন বিচাৰি আছোঁ কিন্তু পোৱা নাই বৰ্তমানলৈকে শ্যামলদা আজি পিচিচ ৰিজৰ্ট পামনে আজি পাম যেন লাগিছে জানো তোমাৰ তাকে মই আজি পিচিচ ৰিজৰ্টখন বিচাৰোঁতে আমাৰ দিনটো পাৰ হ'ল এতিয়া পিচিচ ৰিজৰ্টত গৈ আমি কি কৰিম আমি লাঞ্চ কৰিম আৰু ফটোশ্বুট কৰিম বৰ্তমান আমি পিচিচ পালোহি আৰু এয়া মোৰ পিছফালে দেখিছে পিচিচ আমি ইয়াতো দুটামান ফটোশ্বুট কৰিম এয়া বৌৱে কাপোৰ লৈছে তেওঁৰ ড্ৰেছ চেছবোৰ লৈ লৈছে এতিয়া কষ্টিউম চেঞ্জ কৰিব এয়া পিচিচৰ ভিতৰ চৰা ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া এয়া দেখিছে বহুতো ভিডিঅ'ত দেখি আছিলোঁ ফাইনেলি আজি ইয়াত আহিলোঁ আৰু খুব ভাল লাগিছে ৰিভাৰ কেফেতকৈ ইয়াত বেছি ভাল লাগিছে আৰু আমাৰ ফটোশ্বুটৰ কাৰণে এয়াই বেষ্ট হ'ব আৰু এইফালে টয়লেট আছে এইফালে এয়া কবিৰা ভাগৰ লাগিছে নেকি কিয় নাপাতে বিয়া এইবিলাক বিয়া নেপাতাকো ইমান টানিব লাগে বিয়া পাতিলে কি দেখিছে গাইছ এনেকুৱা সৃষ্টি হ'লে কেনেকৈ হ'ব বাৰু ৰাজা কৈ ইফালে দেখিছে নদীখন ৱাও ইয়াতহে মেইন ভিউটো আছে বৌ মেইন ভিউটো ইয়াতহে আছে চব আগত আমি এইটো লৈ লওঁ অঁ এইফালে এবাৰ দেখুৱাই দিওঁ দেখিছে এয়া খুবেই ধুনীয়া ইয়াত ড্ৰোন শ্বট খুব ধুনীয়া হ'ল হয় চেঞ্জিং ৰুম তেনেকৈ নাই এইকেইটা বাথৰুম আছে আমি এতিয়া বাথৰুমতে ড্ৰেছ চেঞ্জ কৰি ল'ম তাৰপিছত আমাৰ ফটোশ্বুট চলিব গাইজ ফাইনেলি ড্ৰেছ চেঞ্জ কৰি লৈছোঁ এয়া আৰু প্ৰথমতে লাঞ্চটো কৰি লওঁ তাৰপিছতে ফটোশ্বুট ষ্টাৰ্ট কৰিম আৰু এইফালে ইহঁতৰ এইবোৰ কাম গাইছ আজি কিউট কাপলটোৰ লগত দিনটো পাৰ কৰিলোঁ খুবেই ভাল লাগিল কিন্তু ভবা মতে আমি যেনেদৰে ফটোশ্বুট কৰিম বুলি ভাবিছিলোঁ তেনেদৰে কৰা নহ'ল মানে সময়ৰ বহুত নাটনি হ'ল আৰু আমি তাত প্ৰথমতে গৈছিলোঁ নামটো কি আছিলে আমি ৰিভাৰ কেফেত গৈছিলোঁ তাত আমাৰ মানে টাইমটো ৱেষ্ট হোৱা যেন লাগিলে তথাপিও তাত ফটোশ্বুট কৰা হ'ল যথেষ্টখিনি কিন্তু ইয়াত বেছি ভিউটো মোৰ ভাল লাগিছিল কিন্তু ইয়াতে ভালদৰে ফটোশ্বুট কৰা নহ'ল আৰু বৌ আপোনাৰ চাগে মনে ৰখাটো পূৰণেই নহ'ল ন হ'ল তথাপিও ভালেই লাগিলে আৰু শ্যামলদা কেনেকুৱা লাগিলে আজি আমাৰ লগত লাগিলে আৰু বেছি টাইম হ'লে আৰু বেছি ভাল হয় আৰু মানে হয় টাইমটো আমি বেছি নাপালোঁ আৰু বৌ কেনেকুৱা লাগিলে বহুতেই ভাল লাগিলে আহিব আপোনালোকৰ লগত সঁচাকৈ ভাল লাগিল আৰু আপোনালোকে আহিব ইমান সুন্দৰ এখন ৰিজৰ্ট দেখিছে ইয়াৰ পৰিৱেশ দেখুৱাইছিলোঁৱেই আৰু আকৌ এবাৰ চাই লওক খুবেই ধুনীয়া আৰু এয়া চাওক আৰু পিছফালে বহুত ধুনীয়া এটা ভিউ আছে দিনত আৰু ধুনীয়া লাগে এতিয়া গধূলি হৈ গৈছে যিহেতু আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ ডিগবৈলৈ প্ৰায় 4 ঘণ্টা লাগিব এতিয়া যাওঁতে আহোঁতেও 4 ঘণ্টা লাগিব আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব
শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো কি কৰিব লাগিব সাবস্ক্রাইব কি কৰিব লাগিব জোৰকে জোৰকে সাবস্ক্রাইব আৰু কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব যদি কাষত থকা বেল আইকনটো নদবাই তেতিয়াহ'লে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে মানে আপডেটবোৰ নাপাব তাৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই